ইনষ্টাগ্ৰাম। য়েছ, আজি আমি কথা পাতিম ইনষ্টাগ্ৰামৰ ওপৰত। গাইজ, ইনষ্টাগ্ৰাম এটা এনেকুৱা ধৰণৰ বস্তু য'ত নেকি মতাবিলাকক মাইকী আৰু মাইকীবিলাকক মতা বনাই দিব পাৰে। বন্ধুসকল, যেতিয়াৰ পৰা আমাৰ ইণ্ডিয়াত টিকটক বেন হৈছে ন, তেতিয়াৰ পৰা অকল বাকচুদি শুধুমাত্ৰ ইনষ্টাগ্ৰামতে হয়। চ' আজি সেনেকুৱা ধৰণে কিছুমান মক্কেলবিলাকক পুকুৰত তেল লগাই কেনে মাৰিম বুলি ভাবিছো। চ' আৰু কি, নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকে একদম বেয়া পোৱা চেনেলটো গৌতম BY X-লৈ। চ' আৰু কি, ব'লা তেনেহ'লে বেছি বক বক নকৰি ভিডিঅ' কৰো আৰম্ভ। এই কোন আছে ভিডিঅ' ষ্টাৰ্ট কৰ। আমাৰ বাইদেৱে ন দিল দি পেলালে। কিবা এটা 17 বছৰৰ ল'ৰাক ন দিল দি পেলালে। কাক দিল দি পেলালে সেইটো মই ক'ব নোৱাৰো, কিন্তু দিল যদি দি পেলাইছে ভুচৰিকে, ক'ৰ পৰা দিল গেলি গ'ল, মানে তেজবিলাক যে ওলাইছে ক'ৰ পৰা ওলালে? মানে গেলাই থৈ কিনে দিলটো লৈ গ'লে চাগে, মানে समझ रहे हो? জান দি পেলালে আমাৰ বৌয়ে ন, জান দি পেলালে। ফচৰিকে ইমানখিনি ব্লাড থাকে কেলা, কাৰোবাৰ মূৰ ফাটি গ'লেও নোলাই, যিমানখিনি ব্লাড তোৰ মুখেদি ওলাইছে। ওলাব লাগিছিল কিবা বেলেগ জেগাতে ওলাইছে, কিবা বেলেগ জেগাতে। মানে ৰাস্তা বিচাৰি পোৱা নাই, মানে গলতি সে মিষ্টেক হৈ গয়া ন। ফচৰিকে তোক যদি মই আজিৰ পৰা যদি ইনষ্টাগ্ৰামৰ ৰিলছত দেখাও ন, হেকাৰ লগাই দিম কেলা তোৰ ইনষ্টাগ্ৰাম একাউণ্টত। ফচৰিকে অলা মাইকী বিলাক চাগে অলপমান কিবা ইনষ্টাগ্ৰামৰ ৰিলচ বনাব পাৰে, এইখিনি বাৰু মই মানিছো, কিন্তু আজিকালি আইতা বিলাকো ইনষ্টাগ্ৰামত বাকচুদি কৰে। যেনেকুৱা ধৰক আমাৰ এইটো ভাল ল'ৰাবোৰক দাদা বনাই লবি, আৰু চেনি খোৱাবোৰক বয়ফ্ৰেণ্ড বনাই লবি। ধুক্কাটো এনেও খাবা ন ভণ্টি। কেলা ভাল ল'ৰা বিলাকক দাদা বনাব দিছে আৰু বেয়া ল'ৰা বিলাকক বয়ফ্ৰেণ্ড বনাব দিছে। মানিছো কেলা ফচৰিকে শুন, এইখিনি কথা ন বেলেগ আপি কোৱাতকে নিজৰ যদি ঘৰত কিবা এটা ছোৱালী আছে ন তাক কবি। কেইটামান ভিউজ আৰু কিছুমান পপুলাৰিটিৰ কাৰণে আজিকালি মানুহ কিমান তলত নামি যাব পাৰে গাইজ, সঁচা কথা কৈছো। গাইজ মই ন বহুত ধৰণৰ ৰষ্টিং ভিডিঅ' বনাইছো, বাট মই কাকো পাৰ্চনেল এটেক কৰা নাই, কিন্তু গাইজ মই এইখিনি ভিডিঅ' চোৱাৰ পিছত ন মই কিবা নাৰ্ভাছ ফিল কৰি আছো। গাইজ আইতাতো ন বয়স হিচাপত ন কিবা বেলেগ কাম কৰিব লাগে, আৰু তেওঁ কি কৰে ইনষ্টাগ্ৰামত আহি বাকচুদি কৰি থাকে। বুঢ়ী চকুৰ পাৱাৰ গৈছে কমি, ডাবল বেটাৰী চশমা দুটা লগাই লৈছে, আৰু বুঢ়ীৰ দাঁত কেইটা চাই কিনে কেলা ফচৰিকে। অকণে আনে অমিতা, আমি নাই আনে আম। আজিকালি কিছুমান ল'ৰাৰ বোৱাৰী পতুৱাই কাম। আমি বোৱাৰীয়ে পঠাম, কিয়নো তহঁতৰ দৰে ছোৱালী আৰু বোৱাৰীৰ মাজত ন আজিকালি একো পাৰ্থক্য নাই, কিয়নো তহঁতেও ন যিমানখিনি এতিয়া ফুটনি মাৰি আছ ন, বিয়াৰ পিছত তহঁতৰ মেক্সি পিন্ধি ডেক্সি ধুৱাই কাম। समझ रहे हो? So thank you so much for watching my video. Then guys, video to ভাল পাম না, then like comment share to subscribe নিশ্চয় কৰিবা। সাবস্ক্রাইব কৰিবা নে কি কৰিবা তুমি নাজানো, কিন্তু share এটা প্লিজ কৰি দিবা, কিয়নো মাঠত নামিলো মাত্ৰ আৰু বহুত কিবা কিবি কৰিব মন আছে।